নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোলৈকে শুভ দুপৰীয়া। আজি আমি দুপৰীয়া ভাত সাজ খাবলৈ লৈছোঁ। আমাৰ দুপৰীয়া ভাত সাজত কি আছে চাওকচোন। এয়া ভাত লৈছোঁ আৰু এয়া সান্দহগুড়ি দিয়া কুকুৰা মাংস আৰু এয়া আলুগুটি দি কুকুৰা মাংস বনাইছোঁ আৰু এয়া মচুমাহ দালি, নেমু টেঙা, জলকীয়া, এয়া লাই শাকৰ ফুল পাতত দি লৈছোঁ। এয়া লাই শাকৰ ফুল পাতত দি লৈছোঁ আৰু অমিতা কেঁচা চালাড গ্ৰীণ মটৰ দি বনাইছোঁ আৰু উৰহি আৰু আলু অলপমান ভাজি বনাই লৈছোঁ। উৰহি ভাল পায়নে বাৰু আপোনালোকে খাই? আৰু এয়া হৈছে এটা জলফাই আচাৰ লৈছোঁ। আজি আমাৰ খাদ্যত আছিল ইমানেই। আৰু আপোনালোকে সান্দহগুড়ি দিয়া কুকুৰা মাংস খায়নে জনাবচোন দেই।